গুড মৰ্নিং গাইজ। আমি দুই মামা ভাগিন ৰাতিপুৱা উঠিলোঁ। উঠাৰ পিছত আমি কাপোৰ গোটাই আছোঁ। এতিয়া যাম ৰাজস্থান। আজি ৰাতিপুৱা বাজে 8টা। এতিয়া চাৰিওফালে কাপোৰ আমাৰ ৰুমত। মই আপোনালোকৰ আগত এটা বস্তু শ্বেয়াৰ কৰি আছোঁ। এইটো দেখাচোন কিমান ডাঙৰ লগাইছে। সেনেকৈ এতিয়া বাথৰুমত আহিলোঁ। বাথৰুমত আহি ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হোৱাৰ পিছত ৰেডি হ'লোঁ। ৰেডি হোৱাৰ পিছত অলপ টাইম আছিল। টাইম বহুত থকাৰ কাৰণে মই অলপ বেলকনিত আহিলোঁ। ইয়াত চিৰি আছে, চোফা আছে, ইয়াত টাইম পাছ কৰিব পাৰে আপুনি। এনেকৈ ময়ো আহিলোঁ মোবাইলটো লৈ হাতত। এনেকৈ ভাগিন আৰু মই ইয়াত বহিলোঁ, অলপ টাইম পাছ কৰিলোঁ। টাইম পাছ কৰি হোৱাৰ পিছত তাৰপিছত আমি সকলোৱে মিলি লিফ্টলৈ নামিলোঁ আৰু আমাৰ যিবিলাক লাগাজ আছিল সেইবিলাক নমালোঁ, কাৰণ এইবিলাক বহুত ভাৰী আছিল। আৰু সকলোৱে মিলি ওলাই আহিলোঁ। আৰু এইটোৱে আমাৰ হোটেল আছিল, যিটোত আমি ৰাতি থাকিলোঁ। আৰু ইয়াত কিছুমান বস্তু এৰি যাম, সেইকাৰণে ইয়াত কিছুমানে ভাবিছে এৰি যাম এইকাৰণে, কাৰণ আকৌ ঘূৰি আহিম ইয়াতে। আৰু এনেকৈ আমি ষ্টেচন আহি পালোঁ। ষ্টেচন আহি দেখোঁ যে ফৰেন কিছুমান আহিছে আমাৰ দিল্লীত ঘূৰিবৰ কাৰণে। আজিৰ ভিডিঅ' এইখিনি আছিল। বাকীখিনি দেখিবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।